কি চাই আছে কেকেটা? মেডাম একদম সঁচা কথা কৈছো, আপোনাক প্ৰতিটো ক্লথতে ধুনীয়া লাগে। ক্লথ? গড প্ৰমিছ, মানে প্ৰতিযোৰ কাপোৰতে। পাওঁতে মনিব দিয়ে আপোনাক। এনিৱেজ ক্লাছ ষ্টাৰ্ট কৰোঁ নেকি? চিয়'ৰ, এইবিলাক ঠিক কৰাচোন। একচুৱেলি আজি কিবা মোৰ বৰ গৰম গৰম লাগিছে। অঁ ময়ো পাইছোঁ, মই আকৌ ভাবিছোঁ মেম মোৰহে লাগিছে নেকি। দেচোন দে এইখিনি ঠিক কৰ, মানে আফটাৰ মাঘ বিহু মেম গৰমটো আহিয়ে যায়। মানে আমাৰ অসমীয়াত এটা কথা আছে মেম, যে মাঘৈ বাৰিষা ভাদৈ খৰালি, যে মাঘৈ ৰেইনী ভাদৈ ড্ৰাই। বিচিছে চাহ বৰ গৰম। বিচাক বিচাক কেকেটা আপুনি বেচিব নালাগে, ব'লক আমি ক্লাছ ষ্টাৰ্ট কৰোঁ। নাই যাওঁ আপুনি অকণমান বহি লওকচোন, ইমান গৰম, ৰিলেক্স হওক। বিচিয়ে আছে চাহ উফ, ইমান গম পৰিছে। বিচাক বিচাক মান গম পৰিছে। নিবিচিবাও প্লিজ। বৌ আপুনিও টিউশ্যন কৰিব নেকি? নাই নকৰো, এনেইহে আহিছো। এনেই আমি মানে চিকিউৰিটি গাৰ্ড কৰিবলৈ আহিছো। চিকিউৰিটি গাৰ্ড? তই কি ছিগনেল মাৰিছ? কেকেটা মইতো আপোনাৰ কাৰণেই ৰৈ আছিলো। ব'লক লেটছ ষ্টাৰ্ট দ্য ক্লাছ। ইয়া চিয়'ৰ। ইংলিছৰ ষ্টাইলখন যাওঁ। অবু মই আছো। কেকেটা কি হ'ল? মেম আজি নহ'লে টিউশ্যন নকৰোঁ দিয়ক। কিয়? নহয়, আজি মই আছো যে সেইকাৰণে। কেকেটাই হ'বলা বৌ থাকিলে লাজ কৰে। আমাক কেকেচাৰ পৰা লাজ কৰিছে, কেকেচাৰ ভয়হে কৰিছে। হয় নেকি? We want to discuss about tense. Yeah. So do you know what is tense? Yeah. Okay, tell me. Telling. You tell me what is tense. আপোনাক ৰণা, আপোনাক ক'বলৈ কৈছে টেন্স কি হয়? জানো, যাম। কৈ দিয়ক তে। একচুৱেলি মেম টেন্স হৈছে, মই থিয় হৈ ক'ব পাৰিম নেকি? Yeah, sure. থেংক ইউ মেম। মেম টেন্স কেইবা প্ৰকাৰৰ? প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফুটোৰ ফাটাৰ, ফিউচাৰ টেন্স। মই ওলাই লওঁ নেকি বাৰু, ভালকৈ ক'ম? Okay, ওলাই লওক। থেংক ইউ। So tell me. অ'কে, হেৰি আমি নিজৰ ষ্টুডেণ্টখিনি থাকোঁ, বাহিৰা মানুহখিনি ওলাই দে। ইয়াতেতো চব ঘৰৰ মানুহে আছে, বাহিৰৰ মানুহনো ক'ত? যাম। নাচিব নেজানে চোতাল বেকা। ইয়াত মোক ইয়াৰকি মাৰি থাকিব নালাগে, ভাতত লাগাগে। হোটেলৰ পৰা লৈ যাম। মই হোটেলৰ ভাত খাবলৈ তোক বিয়া পাতিছিলোঁ। আমাক কেকেচাই বিয়া পাতিছে, ছোৱালী পলুৱাহে আনিছে, হয়নে নহয়? কেকেটা আপুনি সেইবোৰ বাদ দিয়কচোন, মোক কুৱেশ্যনটোৰ এনচাৰ দিয়ক। যাম মেম যাম। টেন্স একচুৱেলি টেন্স এনেকুৱা এটা বস্তু, এই টেন্সৰ লগত যদি আমি ফৰ্মাৰটো লগাওঁ টেন্স ফৰ্মাৰ হ'ব পাৰে, নতুবা পৰ্ট লগালে ট্ৰেন্সপৰ্ট হ'ব পাৰে। যদি টেন্সৰ লগত আমি ইনচিলেশ্যন লগাওঁ ট্ৰেন্সিলেশ্যন হ'ব পাৰে, আৰু চবতকৈ টেন্সৰ ডাঙৰ বিভাগটো হ'ল য'ত অন লাগি যায়, তেতিয়া আমাৰ সকলোৰে টেনশ্যন হয়।
Sorry. I'm extremely sorry. অ' বিউটি, এই মিচিকীয়া হাঁহিটোৱে কাল হ'ব বুজিছা। কি ক'লে বৌ আপুনি